নমস্কাৰ জনালোঁ সকলোৱে নিশ্চয় ভালে আছে। আজি যে চালনীখনত মই যিবিলাক সজাই লৈছোঁ, আজি সকলোবিলাক একদম গাঁৱলীয়া ঘৰুৱাভাৱে মই বনাওঁ বুলি ভাবিছোঁ, যিহেতুকে আজি দেওবাৰ। আৰু এইফালে কেৰাহী গৰম কৰি মই পুঠি মাছকেইজনী এনেকৈ টান কৰি ফ্ৰাই কৰি লৈছোঁ। আৰু চাদৰ ওপৰতে এজোপা আদা ৰুইছোঁ আৰু আদাৰ কেইখিলামান পাত আৰু লগতে কেইটামান পকা জলকীয়া ছিঙি লৈছোঁ। পুঠি মাছৰ লগতে কেইজনমান মোৱা মাছ আহিছিলে আৰু এইফালে হালধিৰ পাত এখিলা ছিঙি লৈছোঁ। আৰু হালধি পাতে মেৰিয়াই যদি মাছ পাতত দিয়া হয় তেতিয়া খাবলৈ বহুত ধুনীয়া হয় আৰু গোন্ধটো যিহেতুকে বহুত ধুনীয়া হয়। হালধি পাত আৰু কলপাতেৰে যদি মেৰিয়াই দিয়া হয়। এনেকৈ প্ৰথমে মাছখিনি ফ্ৰাই কৰা তেলতে পাঁচফোৰণ কেইটামান ফুটাই লৈছোঁ। আৰু ফুটাই লৈ মই আজি সৰিয়হ শাকো আনিছিলোঁ দুমুঠিমান, আৰু সৰিয়হ শাকৰ লগত পুঠি মাছকেইজনী জোল বনাওঁ বুলি ভাবিছোঁ। আৰু লগতে পিঁয়াজ অকণমান দি মাছ ফ্ৰাই কৰা তেলতে মই এনেকৈ অকণমান পিঁয়াজ আৰু পাঁচফোৰণ অকণমান ভাজি লৈ এয়া শাক মই দি দিছোঁ। এয়া সৰিয়হ শাকৰ আৰু লগতে আলুৰ হেতাও মই দি দিছোঁ। আৰু এইফালে মই পাতত দিবলৈ মাছখিনি ৰেডি কৰি লৈছোঁ। এয়া মোৱা মাছ আৰু লগতে অকণমান জলকীয়া, আদা পাত আৰু এনেকৈ মিহলি কৰি পাতখিলা খালি আগতে মই অকণমান কলৰ পাতখিলা জুইত অকণমান সেকি লৈছিলোঁ, নহ'লে ফাটি যায়। আৰু সেনেকৈ মই এনেকৈ ধুনীয়াকৈ এটা টোপোলা কৰি ল'লোঁ। আৰু এইফালে মোৰ ভাজিখিনি প্ৰায় সিজিয়ে গৈছে। আৰু ছাইডত এনেকৈ মাছৰ টোপোলাটো মই ভৰাই দিবলৈ অকণমান জেগা উলিয়াই লৈছোঁ, যিহেতুকে জুইকুৰা বহুত বেছিকৈ হ'লেও মাছখিনি ভালকৈ নিসিজিব। কলপাতত যিহেতুকে মেৰিয়াই দিম, অকণমান এনেকৈ কম জুইত যদি সিজোৱা হয় তেতিয়াহ'লে ধুনীয়াকৈ সিজে আৰু লগতে পাতখিলা জ্বলি নাযায় যদি এনেকৈ ফুট ছাইড দি দিয়া হয়। আৰু লগতে অমৰা গুটি দুটামান আৰু ঘৰৰে কুমলীয়া জিকা এটা পালোঁ, আৰু সেইটোও ভাবিলোঁ আজি এনেকৈ অকণমান অমৰাৰ লগত পিটিকা বনাই খাম বুলি। আৰু আপোনালোকে দেওবাৰ দিনটো সকলোৱে আচলতে দেওবাৰ দিনটো বহুত প্ৰিয় হয়, সকলোৱে ধুনীয়াকৈ খাই ভাল পায়। কিছুমানে ঘৰত বনাই খাই ভাল পায়, কিছুমানে বাহিৰত গৈ খাই ভাল পায়। আমাৰ যিহেতুকে যাবলৈ অকণমান অসুবিধা হয়, যিহেতুকে দেওবাৰ দিনটোত বহুতবিলাক কাম থাকে, সেইখিনি কাম কৰিয়ে শেষ নহয়। আৰু এইফালে ৰঙালাও গুটি ফ্ৰিজত মই ৰাখি থৈ দিছিলোঁ। ৰঙালাও আচলতে গুটিৰ পৰা আমাৰ একোৱে বস্তু পেলোৱা নহয়, গুটিও আমি চাটনি বনাই খাওঁ আৰু বাকলিটো বুটৰ লগত ভাজি খাওঁ। আৰু এইফালে মোৰ মাছৰ পিটিকাখিনি হৈয়ে গৈছে। আৰু চাওকচোন ইমান ধুনীয়াকৈ এটা গোন্ধ ওলাইছে হালধিৰ পাতত মেৰিওৱা আৰু কলপাত লগতে অকণমান মই এনেকৈ কাজি নেমু চেপি দিছোঁ। আৰু এনেকৈ নেমু অকণমান যদি চেপি দিয়া হয় তেতিয়াহ'লে আৰু বেছি খাবলৈ সোৱাদ লগা হয়। আৰু এইফালে চাওকচোন মোৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু লগতে মই কল পচলা ভাজি অকণো বনাইছিলোঁ, আৰু সকলোবিলাক মই দেখুৱাই দিছোঁ কি বনাইছিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোকে বহুত ধন্যবাদ জনালোঁ।